ইয়াৰ কংগ্ৰেচুলেশ্যন জনাইছোঁ। আমাৰ শ্বহীদসকলক আমি সকলোৱে আজি স্মৰণ কৰিছোঁ যে আমাৰ শ্বহীদসকলৰ কাৰণে বড়ো জনগোষ্ঠীৰ যিটো অস্তিত্ব ৰক্ষা পৰিচয় অস্তিত্ব ৰক্ষাৰ যিটো সংগ্ৰাম সেইটো বহুখিনি আগুৱাই গ'ল। আজি বড়ো জনগোষ্ঠী যদি ভাৰতবৰ্ষত বা বিশ্বত নিজৰ পৰিচয় দিব পাৰিছে সেইটো আমাৰ শ্বহীদসকলৰ কাৰণে। এইকাৰণে মই শ্বহীদসকলক প্ৰথমতে স্মৰণ কৰিছোঁ। আৰু আজি আমি সকলো মিলি বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিত আহিছোঁ তেখেতক আমি এই সময়ত সেৱা জনাবলৈ। কাৰণ এই গোটেই ৰোড মেপটো বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মই আৰম্ভ কৰিছিলে কি আমি পলিটিকেল ৰাইটৰ কথা ছ'চিঅ' কালচাৰেল ৰাইটৰ কথা এইবিলাক কথাবিলাক বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জনগোষ্ঠীৰ মাজত সজাগতা আনি এটা সংগ্ৰামৰ পথেৰে লৈ আহিছিলে। আৰু সেই সময়তে বড'ফাই কৈছিল লিভ এণ্ড লেট লিভ। আজি সেই বাণীৰে আমি আগবাঢ়ি গৈ আছোঁ। আৰু বড়ো জনগোষ্ঠীটো 100% পিচফুল এটা জনগোষ্ঠী হিচাপে আৰু ডেম'ক্ৰেটিক এটা ছ'চাইটি হিচাপে গঢ় দিয়াৰ কাৰণে আমি কাম কৰি আছোঁ। BTC চুক্তি বহুত ক্ষিপ্ৰতাৰে ৰূপায়ণ হৈ গৈ আছে। কিছুমান BTR চুক্তি কিন্তু কিছুমান দফা আছে, এই দফাবিলাকত অলপমান কনফ্লিক্ট অফ ইণ্টাৰেষ্ট আছিলে। সেইকাৰণে সেই দফাবিলাক খুব ছিষ্টেমেটিকেলি চলিউশ্যন কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ চুক্তি কৰা সংগঠনবিলাক আমি একেলগে মিলি আগবাঢ়ি আছোঁ। NDBৰ 4,000তকৈ অধিক আমাৰ যি কৰ্মীসকলৰ ৰিহেবিলিটেশ্যন ইতিমধ্যে দিয়া হৈছে আৰু যিখিনি বাকী আছে সেইটো বহুত অতি শীঘ্ৰে এইটো দিব বুলি আমি এটা প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছোঁ আৰু লোৱা হৈছে। মাৰ্টিয়াৰসকলৰ কাৰণে যিটো আছে ইয়াৰ লিষ্টটো প্ৰিপেয়াৰ কৰোঁতে অলপ টাইম লাগিছে। আমাৰ সংগ্ৰামী সংগঠনবিলাকৰ বহুতখিনি সময় লাগিছে। সেইকাৰণে মাৰ্টিয়াৰসকলৰো এক্স গ্ৰেচিয়াটো দিয়াৰ কাৰণে আমি আগবাঢ়ি আছোঁ। আৰু বাকীখিনি দফা যিটো আছে যিখিনি দফা ইমপ্লিমেণ্ট কৰিব লাগে অতি শীঘ্ৰে সেইখিনি অতি শীঘ্ৰে ইমপ্লিমেণ্ট কৰা হৈছে। এডুকেশ্যন ৰিলেটেড লেংগুৱেজ ৰিলেটেড বহুতখিনি কাম হৈ গ'ল। আৰু বিশেষভাৱে চাকৰি বাকৰি যিবিলাক কথা আছিলে 6.3 স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন সেইবিলাকৰ কাৰণেও বড়ো সাহিত্য সভা এপছু সকলোকো ইনভলভ কৰি মিটিং কৰি থকা হৈছে। আৰু অনীতিপলমে কিছুমান কলেজ কিছুমান হায়াৰ ছেকেণ্ডাৰী প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। ইতিমধ্যে বহুতখিনি হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেড কৰা হ'ল, বহুতখিনি হায়াৰ ছেকেণ্ডাৰীত ছায়েন্স আহি গ'ল, কলেজত ছায়েন্স আহি গ'ল। তো এই গোটেই কামখিনি আমি খুব ছিষ্টেমেটিকেলি কৰি গৈ আছোঁ। আৰু ডাঙৰ এচিভমেণ্ট এটা হৈছে যে এতিয়া বড়োলেণ্ডটো চাবৰ কাৰণে অসমত ছেপাৰেট ডিপাৰ্টমেণ্ট এটা হ'ল। আমাৰ কাম কাজবিলাক খুব অসমতো স্পীডলি হৈ আছে। চব কামবিলাক বড়োলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে চাই আছে। বড়োলেণ্ড ৱেলফেয়াৰ কাউন্সিল এটা গঠন কৰা হ'ল। আগৰ চুক্তিবিলাকত সেইবিলাক নাছিলে আৰু সেইকাৰণে আধা বড়ো যিখিনি বাহিৰত ৰৈ গৈছিলে সেইসকলে পলিটিকেল ৰাইটটো পাবলৈ সক্ষম হোৱা নাছিলে। কিন্তু ৱেলফেয়াৰ কাউন্সিলটো গঠন কৰাৰ পিছত এই কাউন্সিলখনৰ যিটো সমষ্টি নিৰ্ধাৰণ কৰা বাকীখিনি কাম চলি আছে। এইখিনি কামটো কমপ্লিট হোৱাৰ লগে লগে এটা ভাল এটা আমাৰ বড়োলেণ্ডৰ বাহিৰত BTRৰ বাহিৰত থকা বড়োসকলৰ কাৰণেও ভাল এটা সুবিধা আহিব, মই এইটো দেখিবলৈ পাইছোঁ। কিছুমান দফা এতিয়ালৈকে চুক্তিত এটা এৰেঞ্জমেণ্ট হৈ গ'ল। তো তেনেকুৱা বহুতখিনি কথা এই চুক্তিখনত আছে। আৰু আমাৰ অঞ্চলত প্ৰায় 25-30 বছৰ যিটো ইনষ্টেবিলিটি আছিলে, NDBৰ সদস্যসকলে ঘৰত অহাৰ পিছত সকলো শান্তি অহাৰ পিছত এতিয়া এটা ষ্টেবিলিটি আহিছে। তো এইখিনি কথা লৈ পেলাই আমি চবেই উপলব্ধি কৰিছোঁ। আৰু এতিয়া সকলোৱে শান্তি চুক্তি হৈ যোৱাৰ পিছত ডাঙৰ এটা উপলব্ধি সকলো আজি পাইছে কি এই চুক্তিৰ পিছত এতিয়া বড়োলেণ্ড অঞ্চলত আমি নিৰাপদে শান্তিৰে আমি জীয়াই থাকিব পাৰোঁ আৰু আমি আমাৰ যিটো আশা কৰাবিলাক আমি উদ্দেশ্যবিলাক সফল কৰিব পাৰিম। এই সমাধি ক্ষেত্ৰখন অলপ ঠাইখন সলনি কৰিব পাৰে নেকি, এইটো অলপ আমি চিন্তা কৰি আছোঁ যে ইয়াত খুব ৰাস্তাৰ ওচৰত
এইটো বহুত কনজাষ্টেড হৈছে এই কাৰণে ওচৰতে আমি ঠাই বিচাৰি আছোঁ যে ভাল ঠাই এটা পালে এইটো শিফ্ট কৰিম আৰু এইটো সুন্দৰকৈ বনোৱা হ'ব আৰু আজিৰ দিনটোত মই আপোনালোকক দুটা কথা এডভান্স কৈ যাব বিচাৰিছোঁ অলপ পিছত ছেক্ৰেটাৰিয়েট আমি এইটো এটা ফাউণ্ডেশ্যন ষ্ট'ন কৰিবলৈ গৈ আছোঁ সেইটো হ'ল বড়ো মুভমেণ্ট ৰিভলিউচনাৰী আৰ্কাইভ এটা আৰ্কাইভ হ'ব পূৰা ডিজিটাইজ হ'ব যোনে আহিলেও আৰম্ভণিৰ পৰা PTC আন্দোলনৰ পৰা সেই ভাষা আন্দোলনৰ আগৰ পৰা যিমানখিনি যি আমাৰ ইতিহাস হৈ গ'ল বা ঘটনা পৰিঘটনা হৈ গ'ল এইটো এটা আৰ্কাইভ ৰাখি থোৱা হ'ব আৰু কালচাৰেল কমপ্লেক্সত আৰু এটা আৰ্কাইভ হ'ব য'ত নেকি বড়ো লিটাৰেচাৰ বড়ো কালচাৰ আৰু বড়ো হিষ্ট্ৰী সেই আৰ্কাইভত তাতে প্ৰিজাৰ্ভ কৰা হ'ব চ' দুটা আৰ্কাইভৰ কাৰণে আজি আমি ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ লগতে যিটো ছুপাৰ 30 আপোনালোকে শুনি আছিলে তো আজিও বড়োলেণ্ডতো আমাক কিছুমান ডক্টৰ লাগে ইঞ্জিনিয়াৰ লাগে বড়োলেণ্ডতো বহুতখিনি IS IPS অফিচাৰ লাগে এই গোটেই বস্তুটো চাই পেলাই আমি আজি